নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ ৰিজাল্ট লাইভ প্ৰুফত চাই চেক কৰি দেখুৱাম। মই এতিয়ালৈকে চোৱা নাই মোৰ ৰিজাল্ট কিমান। চ' বন্ধুসকল 0618 আপোনালোকে শেষলৈকে চাই থাকিব মোৰ ৰিজাল্ট কি হয় 0017 1896 ৱাহ বাই আছামিজ লেটাৰ নহ'ল, ইংলিছত 90 ৱাহ, মেথামেটিক্সত 100, জেনেৰেল সায়েন্সত 83, সোশিয়াল সায়েন্সত 92, জিঅ'গ্ৰাফিত 91 ৱাহ বাই মোৰ ডিষ্টিংশ্যন হৈ গ'ল। দেখা যে টোটেল মাৰ্কছ 600ৰ ভিতৰত 519 পাইছোঁ। আৰু ইয়াতে লেটাৰ 5খনত লেটাৰ আছামিছত লেটাৰ হোৱা নাই 8 মাৰ্কৰ কাৰণে। আৰু মোৰ ৰিজাল্ট হৈছে কিমান, টোটেল 600ৰ ভিতৰত মই 519 পাইছোঁ। আৰু মোৰ ৰিজাল্ট হৈছে ফাৰ্ষ্ট, অৰ্থাৎ 519 ডিভাইডেড 6ৰে ডিভাইড কৰিলে তাৰমানে কিমান হয়, 86 পইণ্ট সামথিং হৈ যায় চাগে। চ' এইটো আছে মোৰ ৰিজাল্ট। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল।